আপোনাৰ এই সংগীত সাধনাৰ যাত্ৰাত আপোনাৰ ঘৰৰ সহযোগিতা কেনেকুৱা বা যিমান পাৰে সিমান সুবিধা কৰি দিয়ে সকলোখিনি মানে মোক মই যদি গান 10টালৈকে ইয়াত বহি থাকোঁ মোক কোনেও নুসুধে যে ৰাতি 10টালৈকে যদি থাকোঁ যে মা তুমি গানকে গাই থাকিবানে এই কথাষাৰ কেতিয়া আপোনাৰ জীৱনলৈ প্ৰেম আহিছে প্ৰেমটো আহিছে ভাল নহয় কিন্তু সংগীতে মানুহৰ ভিতৰৰ মনটোক জাগ্ৰত কৰে সংগীতে নমস্কাৰ আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে আজি আমাৰ চেনেলত কোন আছে আজি আমাৰ চেনেলৰ মজিয়াত আছে এগৰাকী শিক্ষয়িত্ৰী লগতে সংগীত চৰ্চাৰ লগত জড়িত এগৰাকী প্ৰতিভা মই জয়তে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ মৌচুমী বৰা শইকীয়া মই পেছাত এগৰাকী শিক্ষয়িত্ৰী লগতে মই সংগীতৰ শিক্ষয়িত্ৰী সংগীত শিক্ষাটো মই একেবাৰে সৰুৰ পৰা সংগীত শিক্ষা ক্লাছ 6 মানৰ পৰা সংগীত শিক্ষা লৈছিলোঁ লৈ তেনেধৰণে মই ক্লাছিকেলৰ শিক্ষাৰ পাছ কৰি বৰ্তমান এতিয়া মই সংগীতৰ লগত তেনেধৰণে চৰ্চা জড়িত ৰাখিছোঁ আৰু প্ৰিয় বন্ধুসকল মৌচুমী বৰা শইকীয়া বাইদেৱে শিশু সংগীত পৰিৱেশন কৰে শিশু উপযোগী বহুতকেইটা গীত পৰিৱেশন কৰিছে আমি দেখিছোঁ লগতে নিজে কম্প'জ কৰা নিজে সুৰ দিয়া বাইদেউৰ কেইবাটাও গীত আছে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগে আপোনালোকে গম পাইছে গতিকে মই প্ৰথমতে বাইদেউৰ পৰা এটি গীত শুনিব বিচাৰিম আপুনি কোনটো গীত গাই শুনাব এবাৰ মই প্ৰথমে মহাপুৰুষ মাধৱদেৱৰ এটা বৰগীত ঠিক আছে দুষাৰিমান গাই শুনাইছোঁ ইমান সুন্দৰ আচলতে সংগীত হৈছে মন আৰু অন্তৰাত্মাৰ মিলনৰ ঢৌ সংগীতে মানুহৰ ভিতৰৰ মনটোক জাগ্ৰত কৰে সংগীতে শোষিত নিষ্পীড়িত নিপীড়িত কলুষিত মানুহৰ মন জাগ্ৰত কৰে সংগীত হৈছে আমাৰ আনন্দৰ এটা উপাদান সংগীত হৈছে আমাৰ প্ৰাণ আমাৰ এই সংগীত মধুৰ অনুষ্ঠানটি আমি এটি বৰগীতেৰে শুভাৰম্ভ কৰিছোঁ যথেষ্ট ভাল লাগিছে এইবাৰ মই পুনৰ আপোনাৰ সংগীত চৰ্চাৰ মাজলৈ যাওঁ আপোনাৰ এই সংগীতৰ চৰ্চাৰ কামটো আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু কেনেকৈ আৰম্ভ হ'ল আৰু সংগীত সৃষ্টিৰ আঁৰৰ মানুহজন আপোনাৰ কোন সংগীত বুলি ক'লে মোৰ মাৰ ঘৰৰ পৰিয়ালৰ পৰাই ৰাখিছে সৰুৰ পৰা আমি এটা সংগীতৰ পৰিৱেশতেই ডাঙৰ দীঘল হৈছোঁ মা সংগীতৰ মানে মায়ে গান গাইছিলে আমাৰ মা সংগীত গায় আগতে তেনেকৈ য'ত মিটিং এনেকুৱা মা আগবঢ়া আছিলে সংগীতৰ লগত সাংস্কৃতিক দিশটোতে মাৰ চৰ্চা মায়ে বহুত কৰিছিলে তেনেধৰণে আমি মাৰ পৰা দেউতা মা দুজন আমাৰ মানে সংগীতৰ প্ৰতি আমাক বহুত মানে উৎসাহিত কৰিছিলে তোমালোকে আগবাঢ়ি যোৱা গোৱা তাৰপিছত আমাৰ ঘৰত পৰিৱেশ এটা এনেকুৱা আছিলে আবেলি আমি গোটেইখিনি আমাৰ পৰিয়ালৰ মা দেউতাৰ লগত বহে আমি আমাৰ 4টা ল'ৰা ছোৱালী আছিলে তেওঁলোক আমি গোটেইকেইজন আমি একেলগে মানে গান গাওঁ মোৰ বাইদেউ তেওঁৰ বিষয়ত ফাৰ্ষ্ট দাদা তাবলা সেই ভণ্টিও MA ভাইলিনৰ তেওঁলোকে গোটেইকেইটা এতিয়া আৰু জেগাই জেগাই আছে কিন্তু সেই সময় মোৰ মনত পৰিলে বহুত মানে কিবা লাগি যায় যে আমাৰ পৰিয়ালত সদায় সংগীত আমাৰ আবেলি চলিছিলে মই 6 মানতে শিকিছিলোঁ সংগীতটো শাস্ত্ৰীয় সংগীতটো আৰু ঘৰত আমি মডাৰ্ণ চং আধুনিক গানবিলাক এইবিলাক যিবিলাক আমাৰ মা দেউতাহঁতে যিবোৰ ভাল পাইছিলে ৰেডিঅ'ত আমি যিবোৰ গান শুনো তেতিয়া ৰেডিঅ'ৰ দিনত আৰু সেই ৰেডিঅ'ৰ গানবিলাক মাহঁতে মানে বহীত গানবোৰ লিখি লিখি গৈছিলে
যে এইবিলাক মাহঁতৰ খুব প্ৰিয় গান যিবিলাক সেইবোৰ আমিও ভাল পাওঁ মানে এতিয়াও বৰ্তমান চিৰন্তন যিবিলাক গীত সেই গীতবোৰ মাহঁতৰ পৰা আমি শিকিলোঁ আৰু পুৰণি গীতৰ প্ৰতি মই কিন্তু এতিয়াও মানে সেই গীতবিলাকেই মই চৰ্চা কৰোঁ বা গীতবোৰ তেনেধৰণৰ গীতেই মই এতিয়ালৈকে গাই আছোঁ আৰু মোৰ কণ সৰু ল'ৰা ছোৱালীখিনিক শিকাই আছোঁ শিকাই মানে যিমানখিনি পাৰোঁ মই নিজৰ সাধ্য অনুসাৰে শিকাইছোঁ সিহঁতক মানে মিউজিক স্কুলৰ যোগেদি বা ঘৰতো মই এনেকৈ 2-3 ল'ৰা ছোৱালী আহে তেওঁলোকক শিকাইছোঁ মই সেই ধৰণে গান শিকাই ভাল পাইছোঁ মানে সিহঁতৰ তেওঁলোকে যেতিয়া ল'ব পাৰে গানবোৰ বিশেষকৈ পুৰণা গানবিলাকৰ কথাবিলাক সাৱলীল যিবিলাক শব্দ সেই শব্দবিলাকৰ ল'ৰা ছোৱালী মানে সেইবিলাক ল'ৰা ছোৱালীৰ মুখত ভাল লগা গীত সেইবিলাক মই শিকাওঁ। হয় প্ৰিয় বন্ধুসকল এইবাৰ মই বাইদেউৰ পৰা পুনৰ জানিব বিচাৰিম যিহেতু আপুনি বিগত প্ৰায় 24-25 বছৰে গীতৰ লগত জড়িত হৈ আছে আপোনাৰ বৰ্তমানলৈকে কোনকেইটা গীত মুক্তি লাভ কৰিছে অলপ জনাবলৈ। নিজে কৰা সুৰৰো দুটা গীত মই কৰিছিলোঁ নিজৰ সুৰৰ আৰু এটা হৈছে অকণ ছাত্ৰ ছাত্ৰী অকণমানি কেইডালমানত গোৱাইছিলোঁ তেওঁলোকে গালে সেইটো অডিঅ' ভিডিঅ' দুটা কৰিছিলোঁ আৰু নিজৰ কথাৰে এটা নিজে সুৰ দিয়ে আৰু সেইখিনি মই নিজে কৰি চালোঁ আৰু সেয়া আকৌ কেতিয়াবাকৈ কৰিবও পাৰোঁ কিন্তু সেইটো মই নিজে সুৰ নিজৰ কথা সুৰ গোটেইখিনি কৰি এটা নিজে গাইছিলোঁ বাকীবিলাক মই এনেই হেৰি গান গাইছোঁ ডলি ঘোষৰ গান গাইছোঁ পাৰ্বিন চুলতানাৰ গান গাইছোঁ তেনেকুৱা ধৰণৰ গান গাইছোঁ কিন্তু কভাৰ ছং হিচাপে গাইছোঁ সেইখিনি কিন্তু নিজাববীয়াকৈ মই সেইকেইটা গান গাইছোঁ। ডলি ঘোষ বাইদেউৰ মোৰ বহুত প্ৰিয় গতিকে তেখেতৰ প্ৰতিটো গানেই মই গাওঁ আৰু কিন্তু কিছুমান নজনাকৈও আছে কিন্তু প্ৰায়ভাগ গান মই মোৰ সংৰক্ষণ কৰিও মই ৰাখিছোঁ নিজেও গাওঁ আৰু শুনো বহুতখিনি ছ'চিয়েল মিডিয়াত ফেচবুকৰ যোগেদি মই বহুত গানেই গাইছোঁ তেখেতৰ মানে ডলি ঘোষ বাইদেউৰ বহুত গানেই গাইছোঁ মই বিহুপুৰীয়া গীত মানে বহুত প্ৰিয় তেখেতৰ গান এতিয়া মই এটা গাইছোঁ প্ৰিয় বন্ধুসকল আমি এই মুহূৰ্তত মৌচুমী বৰা শইকীয়াৰ গীতৰ মাজত ডুব গৈছোঁ ইমান সুন্দৰ কণ্ঠ আৰু বাইদেউৰ সেই গীতৰ মায়াজালত আমি মোহাবিষ্ট হৈছোঁ সঁচাকৈ ভাল লাগিছে সঁচাকৈ আমি মন্ত্ৰমুগ্ধ হৈ পৰিছোঁ। এইবাৰ পুনৰ আমি বাইদেউৰ কাষলৈ আহিছোঁ আৰু আমি বাইদেউৰ পৰা জানিব বিচাৰিম আপোনাৰ এই সংগীত সাধনাৰ যাত্ৰাত আপোনাৰ ঘৰৰ সহযোগিতা কেনেকুৱা বা ঘৰৰ পৰা কেতিয়াবা এনেকুৱা কৈ নি চান গাবলৈ বাদ দিয়া নিজৰ শিক্ষকতাৰ কাম কৰা ঘৰৰ কাম কৰা তেনেকুৱা ধৰণৰ কেতিয়াবা পৰিস্থিতি উদ্ভৱ হয় নি? কেতিয়াও হোৱা নাই আজিলৈকে মোক সেইবোৰ কথা বাধাটো কথাই নাই মোক সুবিধাহে কৰি দিয়ে তেওঁ মোৰ স্বামীয়ে নিজে গান নাজানে যদি গানটোতো সকলোৱে শুনি ভাল পায় কিন্তু মোক যিমান পাৰে সিমান সুবিধা কৰি দিয়ে সকলোখিনি মানে মই যদি গান 10টালৈকে ইয়াত বহি থাকোঁ মোক কোনেও নুসুধে যে ৰাতি 10টালৈকে যদি থাকোঁ যে মা তুমি গানকে গাই থাকিবানে এই কথাষাৰ কেতিয়াও নুসুধে নকয় মানে মোক কেতিয়াও সেই কথাটো তুমি গান গোৱাৰ কথাটো বাধা দিয়া কথা মোৰ নাই মোক লৈহে যাব যে তুমি গালে মই লৈ যাম সময়ৰ অভাৱত কেতিয়াবা নহ'ব পাৰে কিন্তু মোক সেইখিনি পূৰা মোক সহযোগিতাটো সম্পূৰ্ণ আৰু যথেষ্ট ভাল কথা আপোনাক দাদাই ছাপোৰ্ট কৰে আৰু দাদাৰ
যি ধৰণে আপোনাক সহযোগিতা আগবঢ়াইছে আমি ভাল পাইছোঁ। আগন্তুক সময়তো তেনেকৈ ছাপোৰ্ট কৰি যাওক। আৰু আপোনাৰ যি সংগীতৰ যাত্ৰা, সেই যাত্ৰাই কাৰ্যক্ষেত্ৰত মানে সাকাৰ ৰূপ পাওক। মই এইবাৰ পুনৰ আপোনাৰ পৰা জানিব বিচাৰিম, আপোনাৰ জীৱনলৈ প্ৰেম আহিছে? মানে মই প্ৰেম বুলি ক'লে মোৰ সংগীতৰ প্ৰতিয়ে প্ৰথম প্ৰেম সংগীতটোৱে বুলি ক'ব লাগিব। এনেই মানুহ হিচাপেতো প্ৰেমটোতো সকলোৰে থাকে, জীৱ জন্তু সেইখিনি মৰম যেনেখিনি মোৰ আছে। আৰু সংগীতক বেছি ভাল পাওঁ। সংগীতটো এতিয়া মোৰ পৰিয়ালৰ পিছত সংগীত আৰু সেইখিনি আছে। আৰু আপোনাৰ দ্বিতীয় প্ৰেমিক হৈছে সংগীত, প্ৰথম প্ৰেমিকৰ স্থান আছে। মানুহজন মোৰ নিজৰ যিহেতু প্ৰেম বিবাহ হৈছিলে, গতিকে তেখেতে মোৰ প্ৰেমিকো আছিলে, এতিয়াও আৰু স্বামী। তেখেতকে ভাল পাই মই বিয়া পতা। ঠিক আছে, ঠিক আছে। আমি আজি এই চেনেলৰ মজিয়াত আমাৰ মৌচুমী বৰা শইকীয়া বাইদেউৰ লাভ ষ্টৰী নুশুনো, পিছে পৰে আমি কথা পাতিম, বহুত সময় আমাৰ আছে, পিছত পাতিম। এবাৰ পুনৰ মই আপোনাৰ পৰা এটি গীত শুনিব বিচাৰিছোঁ। জ্যোতি সংগীত এটা গাইছোঁ। বিৰাট ভাল লাগিছে, ভাষাৰে বুজাব নোৱাৰোঁ, শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ, বহুত ভাল লাগিছে। মই পুনৰ আমাৰ শইকীয়া বাইদেউৰ কাষলৈ আহিছোঁ আৰু মই জানিব বিচাৰিম আপোনাৰ পৰা, আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা সময় কোনখিনি? এনেকুৱা ভাল লগা সময় আছে নি যিটো সময়ে এতিয়াও আপোনাক আমনি কৰে বা আপোনাৰ মনটো ভাল লগায়? এনেকুৱা কিবা ক্ষণ আছে নি আপোনাৰ জীৱনত? দুটা ল'ৰা, যিহেতু প্ৰথম সন্তানটোৰ সুখটোতো সকলোতকৈ বেছি, আৰু সেইটো এটা ডাঙৰ সুখ। সেইটো সেইখিনি সুখ। আৰু বাকীখিনিতো আৰু এতিয়া বৰ্তমানটো আমি সুখীয়ে, পৰিয়ালটোলৈ সুখীয়ে। আপোনাৰ ভৱিষ্যতে এনেকুৱা কিছুমান পৰিকল্পনা আছে নি যিটো পৰিকল্পনাৰ জৰিয়তে উঠি অহা প্ৰজন্মক, বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল আপোনাৰ কলা কুশলী আছে বা সংগীত ভাল পোৱা ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইকেইটা কাম মই কৰি যাম আৰু মোৰ কৰাৰ মন এটা আছে, হেঁপাহ আছে, তেনেকুৱা কিবা হেঁপাহ আছে নেকি? আছে, হেঁপাহটো বহুত আছে দেই। এইখিনি মানে মই বিশেষকৈ মই সৰু কণ 4-5 বছৰীয়া ল'ৰা ছোৱালীখিনিক মই এতিয়া ঘৰতো আছে, বিদ্যালয়তো আছে, সেইখিনিক মই গান শিকাই ভাল পাওঁ। মানে ডাঙৰখিনিতো ডাঙৰ হৈ গৈছে, কিন্তু সৰু ল'ৰা ছোৱালীখিনিৰ মুখত সেই সৰু মানে পুৰণিকলীয়া যিবিলাক গীত ল'ৰা ছোৱালীয়ে ভাল পোৱা, সেই গীতবিলাক মই তেওঁলোকক শিকাই অকণমান মানে আগবঢ়াই নিয়াৰ মোৰ কিন্তু পৰিকল্পনা সেইধৰণে আছে। আমাৰ এতিয়া এটা মঞ্চ আমি খুলিছোঁ, যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। সেই মঞ্চটোত মানে উত্তৰণ সাংস্কৃতিক মঞ্চ বুলি, সেই মঞ্চৰ নামেৰে আমি সেই ল'ৰা ছোৱালী নতুন প্ৰজন্মক উলিওৱাৰ এটা মানে পৰিকল্পনা আমাৰ আছে। এই নতুন, মই যিহেতু তাত সভানেত্ৰী হিচাপে আছোঁ, দায়িত্বত আছোঁ, কিন্তু আমাৰ অভিভাৱকখিনিয়ে সম্পূৰ্ণ তাত মানে বহুতখিনি কষ্টৰে তেওঁলোকে অনুষ্ঠানবিলাক পাতিছে। এইবাৰো এটা আমাৰ সংগীতৰ অনুষ্ঠান হৈ গ'ল প্ৰতিযোগিতা।
কবিতা এটা সেই তেনেধৰণে নতুন প্ৰজন্মখিনিক মানে এই সংগীতৰ যোগেদি আৰু সাংস্কৃতিক দিশত যিকোনো সেইধৰণে আমি চৰ্চা এটা মানে কৰিম আৰু পৰিকল্পনা তেনেধৰণৰো আছে। বহুত ভাল কথা, আমাৰ শুভকামনা আছে। এই প্ৰিয় বন্ধুবৰ্গসকল, ইতিমধ্যে উল্লেখ কৰিছে মৌচুমী বৰা শইকীয়া বাইদেৱে যে নতুন প্ৰজন্মক বাট কাটি দিয়াৰ এটা মন বান্ধিছে আৰু সেই যি আপোনাৰ হেঁপাহ, যি ইচ্ছা বাস্তৱিকতে আচলতে সফল হওক, আমাৰ চেনেলৰ তৰফৰ পৰা আমি শুভকামনা জনাইছোঁ। যিহেতু ইতিমধ্যে সময়ে সংকেত দিলেই আপোনাৰ গীত শুনিলে শুনি থাকিবলৈ মন যায়, আচলতে আপোনাৰ গীতৰ সেই মায়াজালৰ পৰা আচলতে আঁতৰি যাবলৈ মনেই যোৱা নাই। তথাপিতো যিহেতু আমি সময়ৰ দাস, আমিতো অনুষ্ঠান সামৰিবই লাগিব, গতিকে শেষত আপুনি এটি গীত আমাক গাই শুনাব লাগে। মোৰ প্ৰিয় শিল্পী আৰু এজন জ্যোতিষ ভট্টাচাৰ্যদেৱৰ এটা গান মই সেইটো অকণমান গাই শুনাই দিছোঁ। শেষত গান বহুতেই প্ৰিয়, বহুতেই আছে, কিন্তু এনেকুৱা এটা সীমিত সময়ত ৰাখি আমি অকণমান গাই দেখুৱাইছোঁ। কি হ'ব ময়ো নাজানো। আচলতে আমি সংগীতৰ মানুহ নহয়, আমি সংগীত ভাল পোৱা এগৰাকী সাধাৰণ মনৰ মানুহ। বিশেষকৈ মাৰ গৰ্ভত ভূমিষ্ঠ হোৱাৰ পিছৰে পৰাই সংগীতৰ আমি আজন্ম প্ৰেমিক। আৰু শেষত আপুনি আমাৰ চেনেলৰ শুভাকাংক্ষীসকলক কি ক'ব? যতীন মিলি অফিচিয়েল এই ইউটিউবৰ এই চেনেলটোত বহুত ভাল ভাল অনুষ্ঠান মই দেখিবলৈ পাইছোঁ। সেইখিনি যিহেতু দেখি ইমানে ভাল লাগিছে যে যিখিনি মানে সুপ্ত হৈ থকা প্ৰতিভা কাৰোবাৰ সোমাই আছে, বিশেষ সুবিধা পোৱা নাই, সেই সুবিধাখিনি তেখেতে বহুত কষ্ট কৰি আমাৰ মাজত সমাজলৈ উলিয়াই দিছে। গতিকে তেখেতৰ এই ভিডিঅ'খিনি আপোনালোকে সকলোৱে চাবচোন, চাই লাইক কমেণ্ট কৰিব
কিমান ভাল লগা ভিডিঅ' তেখেতে বনাই আছে। আমিও সেই ধৰণে আজি এই সুবিধাকণ পালোঁ। যতীন মিলি ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছোঁ আৰু তেখেতলৈ মই তেখেতৰ সদায় ধন্যবাদৰ পাত্ৰই তেখেত, কাৰণ এনেকুৱা তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিম। ভাল লাগিলে আজি মোক এনেধৰণে দুই এটা গীত গাবলৈ তেখেতৰ এই ইউটিউব চেনেলৰ যোগেদি সুবিধাকণ দিয়াৰ বাবে। আপোনালোকে চাওক তেখেতৰ ভিডিঅ'সমূহ, ভালদৰে উপভোগ কৰক, ভাল পাব সকলোৱে নিশ্চয়। প্ৰিয় বন্ধুসকল, তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।